নমস্কাৰ সন্মানীয় জ্যেষ্ঠসকল আৰু মোৰ মৰমৰ দাদা বাইদেউ ভাইটি ভণ্টি বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জেটি এণ্টাৰটেইনমেণ্টৰ পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ এটা বহুত ধুনীয়া ৱাটাৰফলছ অসম মেঘালয় সীমান্তত। তো বলক আপোনালোকে মোৰ লগত আৰু চাওক, এয়া মোৰ কেইজন ফ্ৰেণ্ড আহিছে, মই আপোনালোক দেখাই দিছোঁ। কাজল আৰু এই কাজলৰ ফ্ৰেণ্ড ইহঁতে আহিছে কেইজনমান, দুখন গাড়ী আহিছে, এখন গাড়ী আগত গুচি গ'ল আৰু এতিয়া এইখনত মই যাম। তো বলক আপোনালোকে মোৰ লগত গৈ থাকক। আৰু এনেদৰে গাড়ীত বহিলোঁ, এতিয়া যাবলৈ ওলাইছোঁ, কিন্তু বৰষুণ দিছে, বৰষুণটোৱে আমাক অকণমান প্ৰব্লেম কৰি দিলে। তো সেইকাৰণে ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ। তো বলক এতিয়া চাওঁ, আমি আহি পালোঁ মুডুকি। এইখন হৈছে মুডুকিৰ বাজাৰ। আজি বাজাৰ নহয় বাৰু, এয়া হ'ল মুডুকি চুক। আমি মুডুকি চুকৰ পৰা ৰাইট চাইড চানডুবি লাইনত যাব লাগিব, এইটো ফালে। আৰু এইটো ফালে লেফ্ট চাইড গ'লে আপুনি উমচুৰ মাটিখাৰ পাব। তো আমি যাম এইফালে। চানডুবি, এইটো হৈছে লেফ্ট চাইড, ৰাইট চাইডে আছে এইটো চানডুবি পিকনিক প্লেচলৈ যোৱা ৰাস্তা, বনভোজলৈ। অঁ বাছা যাবা দিবি না? চাওক, আমি আহি পালোঁ চানডুবি। ইয়াৰ পৰা আমি যাম লেফ্ট চাইড, কিন্তু চিধা যদি আগত 400 মিটাৰমান যাওঁ ন, তেতিয়াহ'লে পাম আমি চানডুবি। পূৰা য'ত মেলা বহে সেই ঠাইটুকুৰ পাম, চানডুবি বিল দেখা পাম। ত' আমি এতিয়া যাম লেফ্ট চাইড, বলক। আমি আহি মোটামুটি 60 কিলোমিটাৰমান আহিলোঁ, কিন্তু চাওক ইমান ভিতৰত পূৰা পাহাৰীয়া মাজত এইখন গাঁও দেখিছোঁ, এখন একদম পাহাৰৰ ওপৰত গাঁও। চাওক বা কেনেকৈ আছে এইবিলাক মানুহ, পাহাৰৰ ওপৰত গাঁও। আৰু আহি পালোঁ আমি প্লেচ। ইয়াৰ পৰা অকণমান আগত গ'লে পাই যাম। ত' ইয়াৰ পৰা গাড়ী যাব নিদিয়ে আৰু গাড়ীখন ইয়াত ৰাখি থ'ব লাগিব। চাওঁ ক'ত গাড়ীখন পাৰ্কিং কৰিব পাৰোঁ, কেনেকুৱা কৰে। গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। এতিয়া যাম আমি এইফালে যাব লাগিব, এইটো ৰাস্তাৰে, এইফালেৰে এইটো ৰাস্তা আছে, এইটোৰে গৈ অকণমান গ'লেই পাম আমি ৱাটাৰফলছটো। কিন্তু মই আপোনালোক দেখাব দিবলৈ লৈছোঁ, এইটো এটা চুইচ গেট আছে। আৰু হৈছে এইটো নদী, এইটো নদীৰে ৱাটাৰফলছৰ পানীবিলাক আহে। আৰু এনেদৰে আমাৰ এইটো গাড়ীও আহি গ'ল। আপোনালোকক এইখিনি আহি পালোঁ। চাওক, চাওক, মই দেখাবলৈ লৈছোঁ জেগাটো সাতটা হয়। চাওক কি ডেঞ্জাৰ। মই আপোনাক বেক কেমেৰা কৰি দেখাই দিছোঁ, চাই ল'বা। এইফালে পাহাৰৰ পৰা এনেকৈ পানীটো পৰি আহিছে, কিমান তললৈ চোৱা। সেইফালে গৈ পেলাই দেখাই দিম। আগত আমাৰ লগৰ কেইজন তাত তলত গা ধুই আছে। পূৰা ভাগৰ লাগি গ'ল, বহুত ওপৰত উঠি আহিব লাগে। আৰু বলক আপোনালোকক দেখাই আছোঁ, ওপৰত আৰু এটা আছে। এইফালেৰে বহুত ডেঞ্জাৰ ৰাস্তা হয়, দেখিছে। বৰষুণ পৰিছে, বহুত পিছল হৈছে। তো এনেকৈ লাহে লাহে গৈ পেলাই আপোনালোকক একদম ওপৰৰ পৰা ভিউটো দেখাবলৈ চেষ্টা কৰিম। বহুত খাতৰা হয়। দেখিছে কেনেকুৱা ৰাস্তাৰে যাব লাগে। চাওক কিমান ওপৰত উঠি আহিলোঁ। এইফালে চাওক, খুব সাৱধানে যাব লাগিব। ইয়াৰ পৰা অলপ যদি শ্লিপ হৈ যায় ন, একদম তলত। তো চাওক, আপোনালোক দেখাইছোঁ মেইন এইটো বান্ধ আছে, জুম কৰি দেখাই দিম। মেইন প্ৰথমতে পাহাৰৰ পৰা পানীটো আহি এইফালে এনেকৈ ইয়াৰ পৰা শিলত পৰে। তো চাওক, মই জুম কৰি দেখাই দিছোঁ। তো এনেকুৱাকৈ এইফালে গৈ পেলাই
আকৌ তাত তাৰ পৰা তলত পৰে, কিমান তলত পৰে দেখিছে। ব'লক এতিয়া পূৰা কাপোৰ চাপোৰ সলাই লৈ গা ধুম। চাই থাকক, ভাগৰ লাগি গ'ল। চাওক কিমান ওপৰত আপোনাক দেখা দিছোঁ, কিমান ওপৰত আহি গৈছিলোঁ। এইফালে হয়, এইবিলাক হয় তলত। আৰু এইটো চাওক, এইটো হৈছে এটা পানীৰ টেংকি হয়। এই নিজৰাৰ পানীবিলাকে আহি ইয়াত জমা হয়, ইয়াৰ পৰা গোটেই গাঁওখনত যায়, গোটেই গাঁওখনে ইয়াৰে পানী খায়। যিহেতুকে পাহাৰৰ এলেকা, ইয়াত দমকল টিউববিলাক নাদ এইবিলাক খন্দাটো সম্ভৱ নহয়, তো ইয়াৰ মানুহখিনি ইয়াৰ পৰাই পানী খায়। চাওক এইটো পাইপটো দেখিছে তলত, এই পাইপটোৰে গোটেই গাঁওখনলৈ পানী যায়। তো চাই থাকক, এতিয়া গা ধুব যাম। এই চাওক লোকবিলাকে ফটো উঠাত ব্যস্ত সকলে। তো এতিয়া হ'ব ধামাকা গা ধোৱা। এনেকুৱা বহুত ৰিক্সত হয়, বহুত ৰিক্সত যাব লাগে, বাপৰে। যা যোগাৰ চলি আছে তো ময়ো এয়া গামোচা লৈ আহিছোঁ। তো বোলক কাপোৰ সলাই গা ধুই লওঁ। চাই থাকক। আৰু এনেদৰে গা পা ধুই কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আৰু এতিয়া ঘৰত যাবলৈ ওলাইছোঁ। এতিয়া চাওক সিহঁতে পুৰা ফটো উঠাত ব্যস্ত, যাবলৈ মনেই নকৰে। তো ব'লক। আৰু ইয়াত গা ধুওঁতে বহুত ৰিক্স হয়, কাৰণ এনেদৰে পানী পৰি পৰি শিলবোৰ বহুত পিছল হৈ গৈছে। আৰু তাৰ কাৰণে এখন পোষ্টাৰ লগাইছে, চাওক আপোনালোকক দেখাই দিছোঁ মই। ইয়'ৰ ছেফটি ইজ ইয়'ৰ ৰেছপনচিবিলিটি। তো ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। চ' বাই বাই।